बेरगावआव आसाम आयेन आफादनि नायदिं हान्जानि नायबिजिरसंनाय। दिनै उदालगुरि जिल्लानि बेरगाव महकुमानि सिङाव थानाय खलायगाव, टंला, बेरगाव आरो डिमाकुसि ओनसोलाव जौगानाय खामानि मावनायनि सायाव आसाम आयेन आफादनि मोनसे नायबिजिरसं हान्जाया नायगिदिंनो फैयो। बे गोजौ थाखोनि नायबिजिरसं आफादखौ दैदेननाय आसाम आयेन आफादनि सोद्रोमा वाजिद आली चौधुरीया बेरगावनि देवागुरि FIS बान्दोनि बायग्रबना थानाय थासारिखौ नुनानै गोजोननाय गैयै फोरमायना बे खामानि मावनायाव जायफोर लोब्बा दंमोन बिथांमोननि सायाव थार राहा लानो रिपर्ट हैगोन आरो बे खामानि मावनाय समाव बेयाव होनांगौ गोथां जिरादफोरखौ नांगौ रोखोमनि होनाय जायाखै होनना फोरमायो आरो कन्ट्रेक्टरफोरनि सायाव आयेननि राहा लानाय जागोन होनना रोखा फोरमायो। दिनैनि बे नायबिजिरसं आफादाव उदालगुरि बियाबनि MLA गबिन्द चन्द्र बसुमतारी, उदालगुरि जिल्ला सानखांथि बिथोनगिरि भास्कर बरुवा आरो गोजौ थाखोनि गोबां बिथोनगिरि मावख'गिरिफोरा लोगोआव हेफाजाब होफायो। ইয়াত এটা স্কিম বৰ ভাল স্কিম আছিলে, প্ৰায় 4-5 কোটি টকা খৰচ কৰিছিলে। এইটো কমপ্লিট হোৱাৰ আগতেই ডেমেজ হৈ গ'ল। এতিয়া দেখিছোঁ আমি যে তাত ৰড ইউজে কৰা নাই, যদিও কৰিছে একেবাৰে সৰু সৰু। গতিকে এটা এটা হাই লেভেল ইনকুৱাৰীৰ ব্যৱস্থা ইয়াতো আমি দেখিছোঁ, মানে সৰুৰ পৰা আমি দেখিছোঁ ইয়াত কিন্তু পানীখিনি মাত্ৰ বাৰিষা সময়ত এটা সময়ত আহে, তাৰপিছত কিন্তু কমি যায়। কিন্তু তৎসত্ত্বেও কিন্তু সেইটো কি 4 বছৰ বনাওঁতে লওঁতে সম্পূৰ্ণ হওঁতেই 1 বছৰ থাকে। কিন্তু তাৰ আগতে এটা বান আছিলে, পকী বান, খুব মজবুতি আছিল, সেইটো ধোঁৱাহে আকৌ কিন্তু দেখিলোঁ ইয়াত নাই। আচলতে এইটো ভাল উদ্দেশ্যেই বনোৱা হৈছিলে, কিন্তু যিটো আমি দেখা পালোঁ হয়তো ঠিকাদাৰৰ যি ঠিকাদাৰে কাম কৰিছিল কামটো ভালকৈ কৰা নাই, যাৰ ফলত এইটো কমপ্লিট হোৱাৰ আগতেই এইটো ডেমেজ হৈছে। গতিকে ইমান দিন ইনকুৱাৰী হ'ব লাগিছিল, কিন্তু আজি আমি দেখা পাই এইটো আচৰিত হৈ গ'লোঁ যে কেইবাবছৰো হ'ল 12-13 স্কিম বোধ কৰোঁ, তাৰ ইমান দিন হোৱাৰ পিছতো কোনো ইনকুৱাৰী নাই, খবৰো নাই। গতিকে ভাল হ'ল আজি আমি চাই পেলাই এইটো এটা হাই লেভেল ইনকুৱাৰীৰ বাহিৰে অন্য কোনো সিদ্ধান্ত নাই। যিয়ে দায়িত্ব প্ৰায়িত্ব লাভ কৰিছিলে সেইখিনিৰ তেওঁলোকৰ ওপৰত আপোনালোকে ডেফিনেটলি সেই সময়ত যি বিষয়া আছিলে দায়িত্বত তেওঁলোকৰ ওপৰত একশ্যন হ'ব।